নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে জুন বেলি চেনেললৈ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ কেইটিমান মহৎ লোকৰ বাণী। লগতে চেনেলটি ছাবস্ক্ৰাইব আৰু বেল আইকন বজাবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। 1 নম্বৰ বাণীটো হ'ল, এটা পুখুৰীত বিভিন্ন মাছ থাকিলেও পুখুৰীৰ মাছ বুলিয়েই কোৱা হয়। অসমত থকা সকলো সম্প্ৰদায়ৰ লোকক অসমীয়া বুলিয়েই কোৱা হয়, কৈছিল বেণুধৰ শৰ্মা। 2 নম্বৰ বাণীটো হ'ল, যিকোনো লোকে যেতিয়ালৈকে নিজৰ মুক্তিৰ ভাৰ আনৰ ওপৰত দি নিশ্চিত থাকে তেতিয়ালৈকে সি মুক্ত নহয়, কৈছিল অম্বিকাগিৰি ৰায়চৌধুৰী। 3 নম্বৰ বাণীটো আছিল, নিৰ্মল দৃষ্টিৰে চালে পৃথিৱীখন ৰঙীন দেখিবা, কৈছিল মহাত্মা গান্ধী। 4 নম্বৰ বাণীটো হ'ল, শ্ৰদ্ধা, নম্ৰতা আৰু যোগ্যতাই মানুহক পৰিপূৰ্ণ কৰে, কৈছিল প্ৰকাশ পাডুকন। 5 নম্বৰ বাণীটো হ'ল, সমস্যা জীৱনৰ অংগ, ইয়াক অতিক্ৰম কৰাটোহে জীৱনৰ কলা। শুদ্ধ উত্তৰটি বাছি কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টি লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।